হেল্ল' গাইজ, বানপানী আমাৰ বাৰীত কিমানখিনি কমিছে আৰু বানপানী হোৱাৰ কাৰণে আমাৰ বাৰীত কি বস্তু মৰিছে আপোনালোকক দেখুৱাম। আৰু এতিয়া মই আব্বাৰ কাণত উঠি ল'ম। এতিয়া মই উঠি ল'লোঁ আৰু এতিয়া গৈ আছোঁ বাৰীৰ ভিতৰত। লাও চাঙৰ কথা কওক। এয়া লাও চাং, ইয়াত আগতে লাও লাগিছিলে, এতিয়া লাও লাও চাংখনত লাও এতিয়া নালাগে আৰু মৰি গ'লগৈ। আৰু এইফালে তামোল বাগৰি আছে আৰু এইফালে চাওক তামোলখিনি কেনেকৈ নষ্ট হৈ গ'ল। আগৰফালে কথা কওঁ। এইফালে স্কচৰ চাং, এতিয়া স্কচ চব মৰি গ'ল। এতিয়া এটা স্কচ লাগি আছে, কেনেকুৱা অৱস্থা হৈছে চাওক। আৰু এইফালে জলকীয়া আছিল, তাৰপিছতে এইফালে ভাত কেৰেলা আছিল, এতিয়া মৰি গ'ল। বিলাহী আছিল আৰু এয়া তামোলৰ পুলি, এইটো চাওকচোন। আৰু এইফালে তামোলৰ পুলিবিলাক ৰঙা হৈ আছে, মৰি যাব কিজানি। এয়া চাওক জলকীয়া গছ। এইখিনিত ৰঙালাও আছিল, এতিয়া মৰি গ'ল। আৰু এইখিনিত আছিল কোমোৰা, আৰু সেইফালে আছিল ভোল, জিকা, লেচাৰী মাহ। এতিয়া তালৈ যাব নোৱাৰিম, পানীখিনি বহুত দ। পানী বহুত বেছি হৈ আছে, যাবলৈ নোৱাৰিম তালৈ। অলপ দূৰৰ পৰাই চাওক। সেইফালে আছিল মৰাপাট, মই আপোনালোকক দেখুৱাই আছোঁ। জেওৰাৰ ওচৰলৈ মৰাপাটৰ খেতি কৰিছিল। এতিয়া মৰাপাট ডাঙৰখিনিহে ওলাই আছে, সৰুখিনি পানীৰ তলত গ'ল। আৰু এই কলগছবিলাক চাওক, ৰঙা পৰি আছে, কেতিয়া মৰে ঠিক নাই।
ইয়াত বিলাহী আছিলে। ইয়াত বিলাহী আছিল, এতিয়া মৰি গ'ল। সেইফালে যাব নোৱাৰি, বহুত দ, তাতো বহুত বস্তু মৰিছে। সেইফালে অমিতা আছিল আৰু এয়া খাচাবিলাকত বহুত পুলি জেৱন দিছিলে, এতিয়া মৰি গ'ল। এই ঘৰটো যে দেখিছে, এই ঘৰটো আমাৰ দাদাই বনাই থৈ গৈছিল আব্বাৰ লগত। আৰু সেয়া চাওক, তাত আনাৰস আছিলে। এইফালে পানী শুকাইছে। এয়া পাণ গছবিলাকো মৰি মৰি গ'ল। প্ৰায় 20 জোপামান পাণ গছ মৰিছে। তাত তেজপাতৰ ডাঙৰ গছ আছিল, আপোনালোকক দেখুৱাই আছোঁ। ইমান ডাঙৰ তেজপাত গছডাল মৰি গ'ল, চাওকচোন। এইডাল হৈছে ভাতকেৰেলাৰ গছ। ভাতকেৰেলাডালো মৰি গ'ল আৰু এটা ভাতকেৰেলা লাগি আছিল, সেই ভাতকেৰেলাটো গেলি গৈছে। এয়া চাওক, এইটো। আৰু এইফালে এইডাল কোমোৰাহে মৰাই নাই আৰু লাগিও আছে। বাটৰ পানী কিমানখিনি কমিছে মই আপোনালোকক দেখুৱাই আছোঁ। পানী হৈছিল আৰু এইফালে আগতে কিমান পানী আছিল আৰু এতিয়া কিমানখিনি হ'ল। পানীখিনিৰ কাৰণে এতিয়া এইখিনিৰ পৰা যাব নোৱাৰি। এইটো ৰাস্তা অলপমান শুকাইছে যে, সেইটো ৰাস্তাইদি আমি অহা যোৱা কৰিব লগা হৈছে। আৰু এইফালে চাওক, পথাৰখনৰ ফালে এবাৰ মন কৰকচোন, সাগৰৰ নিচিনা হৈ আছে এতিয়াও। অকণমান ওচৰৰ পৰা চাব আহকচোন, কিমানখিনি পানী হৈছে। আগতে ৰাস্তাৰ ওপৰেদি পানী গৈ আছিল, এতিয়া পানী যোৱা নাই আৰু।
এইফালে চাওকচোন ফিল্ডতো অকণমান পানী কমিছে